বটদ্ৰৱাত মুখ্যমন্ত্ৰীক চেলেঞ্জ দি প্ৰথম পত্নী থাকোঁতেই দ্বিতীয় বিবাহ। বটদ্ৰৱা থানাৰ অন্তৰ্গত চমকা গাঁৱত সংঘটিত হৈছে এই ঘটনা। 14 বছৰ পূৰ্বে সামাজিকভাৱে বিবাহ হৈছিল চমকা গাঁৱৰ ইক্ৰাম হকৰ সৈতে। বিবাহৰ কিছুদিন পিছৰ পৰাই যৌতুক বিচাৰি কৰি আহিছিল অত্যাচাৰ। মারপিট করে দেই কয়েকদিন ভালো থাকে আবার এটা করে বাৰে বাৰে যৌতুক দিয়াত অমান্তি হোৱাত প্ৰায় 10 দিন পূৰ্বে ইক্ৰাম হকে দ্বিতীয় বিবাহ কৰাৰ অভিযোগ উত্থাপিত হৈছে। 8-9 দিন ধরে বাইতে আনছে, 9 মাস ধরে আগলাত রাখছে। প্ৰথমা পত্নীক কেইবাদিনো অজ্ঞাত স্থানত আবদ্ধ কৰি ৰখাৰ অভিযোগ। আমার মায়ের না কুহানো না কুহানো না লুগাই তৈ দিছে, লুগাই তৈ আজ টমটম উঠাই দিছে। থানাত যা, থানাত গে তোর ভাই কেস করছে, কেস উঠাই আনগা। ইয়াকে বটদ্ৰৱা থানাত দাখিল হৈছে এজাহাৰ। অৱশেষত বটদ্ৰৱা আৰক্ষীৰ সহযোগত উদ্ধাৰ হৈছে মহিলাগৰাকী। আমাৰ বাইদেউক আজি 14 বছৰ হৈছে বিয়া দিছো। ইক্ৰামলতাত বিয়া দিছো, মানে 1 বছৰ 2 বছৰ যায়। সিহঁতে মানে যৌতুক বিচাৰে। যৌতুক বিচাৰাৰ পাছত যৌতুক আমি দিওঁ, কিবা এটা দিয়াৰ পাছত কেইদিনমান এনেই যায়, ভালেই যায়। ভালে যোৱাৰ পাছত কেইদিন পাছত গৈ পেলাই আকৌ সি মাৰধৰ কৰে। মাৰধৰ কৰি থাকে, যৌতুক আনিবলৈ বিচাৰে। আমি 70,000 টকা মান দিছো, যৌতুক দিছো, 70,000 টকা দিছো তাত এই ছোৱালীৰ কাৰণে। আৰু মোৰ সৰু ভাইটিয়ে বাহিৰত থাকে, সিও মানে গাড়ী এটা লৈছে। গাড়ী লোৱাৰ পাছত সি সেইটো কাৰণেও মাৰপিট কৰে, গাড়ী কিস্তি নামাৰে। সি মানে ছোৱালীৰ লগত পিটিক পাটাক চলি থাকে, এই ভাড়াও নামাৰে, এনেকে ঘূৰি ফুৰি থাকে আৰু পইচা বিচাৰে। না গাড়ী আমি দিয়া নাই, গাড়ী সি কিনিছে, কিন্তু আমি কিস্তিটোৰ কাৰণে মানে ছোৱালীক মাৰধৰ কৰে। এতিয়া আমাৰ দুখ লাগে। পাছত মোৰ সৰু ভাইটিক ফোন কৰি কান্দে আৰু কয়, তাৰপিছত সি পইচা পঠিয়াই সি কিস্তি মাৰে আৰু এনেকে ঘূৰি থাকে। আৰু 10 দিন মান হৈছে বিয়া হৈছে, 10 দিন মান আৰু এটা বিয়া পাতিছে। এই ছোৱালীটো যে লিংলাং আছিল, সেইটো ছোৱালীক এতিয়া 10 দিন মান হৈছে বিয়া পাতিছে। আমি নাজানো, আমি কিন্তু পাছত ছোৱালী কান্দি আছে, মাৰপিট কৰিছে যে, মাৰপিটৰ পাছতহে আমি গম পাইছো মানে বিয়া পাতিছে বুলি। আমি যোৱাৰ পাছতহে গম পাইছো, কিন্তু আগত আমি গম পোৱা নাই। সি মানে বিয়া পাতি আনি পেলাই 3 দিন মান হৈছে, 3 দিনৰ পাছতে মোৰ বাইদেউক মানে এনেকে মাৰ দিছে, কপালত মানে ইয়াত মাৰিছে যে কপালটো মানে এনেকে ফুলি গৈছে। আৰু চকুখিনিত এইখিনিত যে গোচা দিছে, সেইটো আমি আৰক্ষীও দেখাইছো, আৰক্ষীও দেখিছে। আৰু মানে সি মানে মাৰাৰ পাছত সি কৈ আছে, এতিয়া তই তোক নেৰাখো, এনেকে হুমকি দিছে। পাছত আমাক ফোন কৰিছে। তাৰপিছত মানে সি মাৰিছে, মাৰাৰ পাছত আমি কৈছো যে বাইদেউক আমাক দি দিয়ক, আমি বাইদেউক লৈ যাওঁ। সি কৈছে নাই, দচংগলৈ চহী লাগিব, তেতিয়া নিব পাৰিবা, নহ'লে পাছত নিবা, এতিয়া নিদিওঁ ছোৱালীক। আমি নিউজ ডেস্ক ৰিপৰ্ট, খবৰ অসম। দি পেলাই আমি বাইদেউক